পূৰ্বানুমানক সঠিক ঠিকনা দি অৱশেষত আহিল ভাল খবৰ। 16 জানুৱাৰীৰ পৰা দেশজুৰি প্ৰদান কৰা হ'ব কৰোনাৰ ভেকচিন। শনিবাৰে বিয়লিৰ ভাগত এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বহা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰথম পৰ্যায়ত 3 কোটি লোকক ভেকচিন প্ৰদান কৰা হ'ব। অগ্ৰাধিকাৰ দিয়া হ'ব স্বাস্থ্যকৰ্মী আৰু কোভিড যোদ্ধাসকলক। উল্লেখ্য যে এইসকল লোকৰ ভিতৰত থাকিব 1 কোটি স্বাস্থ্যকৰ্মী আৰু 2 কোটি আন কোভিড যোদ্ধা। তাৰ পিছতে পৰ্যায়ক্ৰমে আন সকলো লোক লৈ ভেকচিন আগবঢ়োৱা হ'ব। এইসকল লোকৰ বাবে ভেকচিন বিনামূলীয়া হ'ব বুলি সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে। 3 কোটি লোকক ভেকচিন দিয়াৰ পিছত দ্বিতীয় পৰ্যায়ত 50 বছৰৰ ওপৰৰ লোকক ভেকচিন প্ৰদান কৰা হ'ব। তৃতীয় পৰ্যায়ত 50 বছৰৰ তলৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা লোকসকলক দিয়া হ'ব এই ভেকচিন। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত অংশগ্ৰহণ কৰিছিল ভাৰতৰ কেবিনেট সচিবৰ লগতে ৰাজ্যসমূহৰ মুৰব্বীসকলে। আৰু বৈঠকৰ পিছতে 16 জানুৱাৰীৰ পৰা দেশত কৰোনাৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।